লখিমপুৰত ছাগলীচোৰৰ হাতত নিহত প্ৰণৱ শইকীয়াৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক লৈ নিহত প্ৰণৱৰ পৰিয়ালৰ কাষত বিধায়ক মানৱ ডেকা আৰু জিলা উপায়ুক্ত সুমিত সত্তাৱান। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা ৫ লাখ টকাৰ চেক মাতৃৰ হাতত দিলে বিধায়ক মানৱ ডেকাই। দুটাকৈ ছাগলী চোৰে ২৯ জুলাই নিশা হত্যা কৰিছিল তেজপুৰৰ ITIৰ মেধাৱী ছাত্ৰ লখিমপুৰৰ চাংমাই গাঁৱৰ গৌৰীখালীৰ প্ৰণৱ শইকীয়াক। ঘটনাক লৈ লখিমপুৰত হৈছিল ব্যাপক প্ৰতিবাদ। পিছদিনাই ২ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। প্ৰণৱ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ কথা পৰিয়ালক আশ্বাস বিধায়ক ডেকাৰ। অমৰ্ষক হত্যাকাণ্ড হৈছিল আজি প্ৰায় এসপ্তাহমান আগতে। সেই বস্তুটোতো টকা পইচাৰ দ্বাৰা নিৰূপিত নহয়, কিন্তু যিখিনি আইনগত ব্যৱস্থাভাৱে দোষীক কঠোৰ শাস্তি দিবৰ ব্যৱস্থা কৰা হ'ব সেইখিনি চৰকাৰীভাৱে চৰকাৰী উকিল লগাই হওক, পুলিচে সোনকালে চাৰ্জশ্বিট দি সেইখিনি আমি ব্যৱস্থা কৰিমেই। কিন্তু যিহেতু এটা মানৱীয়তাৰ হত্যা হৈছিলে এজন খুব মেধাৱী ছাত্ৰৰ, আৰু পৰিয়ালটো যথেষ্ট দুখীয়া, দেউতাকে এটা কণ্ট্ৰেকচুৱেল চাকৰি কৰে, সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি সামূহিক সকাহৰ কাৰণে সকাম নিকাম এনেকুৱা কিছুমান মাংগলিক কাৰ্যবিলাক থাকে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ৫ লাখ টকাৰ এটা ৰিলিফ ফাণ্ডৰ পৰা অনুদান দিছে। আজি উপায়ুক্ত মহোদয়ে মই আহি মাতৃৰ হাতত সেই চেকখন অৰ্পণ কৰিছোঁ। কিন্তু দোষীৰ কঠোৰ শাস্তি হ'ব যে সেইটো আমি পৰিয়ালটোক নিশ্চিত কৰিব পাৰোঁ। সেই গোটেই প্ৰক্ৰিয়াখিনি আমি আগবঢ়াই নিছোঁ। এতিয়াও দোষী যিহেতু পুলিচ কাষ্টডিতে আছে, জুডিচিয়েল কাষ্টডিত এতিয়াও যোৱা নাই, পুলিচ কাষ্টডিতে আছে, গতিকে ফৰেঞ্চিকৰ পৰাও বস্তুখিনি আহিব। খুব আপোনালোকে জানে যে ৱেপেন ৰিকভাৰী হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ফৰেঞ্চিকত পঠিওৱা হৈছে। গতিকে খুব চৰকাৰ প্ৰশাসন, পুলিচ প্ৰশাসন সকলো চিৰিয়াছ, আমিও জনপ্ৰতিনিধি হিচাপে চিৰিয়াছ। ইয়াৰ কাৰণে কোনো দ্বিধা মনত ৰাখিব নালাগে। মুখ্যমন্ত্ৰী মহোদয় এই সাহায্যৰ কাৰণে চেক এটা পঠাইছে, এইটো দিবলৈ আমি আজিও আৰু আহিছোঁ। আৰু পৰিয়ালৰ লগত প্ৰশাসনো আছে, পুলিচ প্ৰশাসনো আছে, আমাৰ বিধায়ক মহোদয়ে কৈছে গোটেই চৰকাৰী তন্ত্ৰ তেওঁৰ লগত আছে। আৰু সেই বিশ্বাস তেওঁলোকক দিবলৈ আমি মূৰে মূৰে আহি আছোঁ যে আমি আপোনাক নেৰো যেতিয়ালৈকে সলিউশ্যনটো নহয়। তো টকা দি মানুহটো নাহে, তথাপিও যি সাহায্য CM ছাৰে পঠাইছে ইয়াৰ কাৰণে আমি কৃতজ্ঞ আৰু তেওঁক ধন্যবাদ আমি দিছোঁ। আমি আশা কৰিছোঁ যে পৰিয়ালে এই দুখৰ সময়ত, কঠিন সময়ত তেওঁ ইয়াৰ পৰা অলপমান সহায় পাব বুলি। পদ্ধতিৰ কাৰণে সেই কাল পিশাচকেইটাক অতি সোনকালে কঠোৰতকৈ কঠোৰ মই দেখি পাব লাগে শাস্তিটো। মোৰ তেতিয়া আত্মাই অকণমান, মোৰো আত্মা তাৰো আত্মাই আজি শান্তি পাব বুলি মই আশা কৰিছোঁ। তাৰ লগতে মই এদিন যদি CM ছাৰক মোৰ ঘৰৰ পদতোলা যদি অকণমান পেলাই যায়, মই তাতকৈ আৰু মোৰ সুখী কোনোদিন মই নাপাম চাগে। আহক কোনোবা দিনাখন, যেতিয়াই নাহক মোক এবাৰ দেখা দিলে মই তাৰ এটাই আশা আছিলে, সি কিবা এটা কৰিম পঢ়ি, মই দেউতাক অকণমান সাহস দিম। দেউতাক ভাগৰি পৰিছিলে, কোনো উপায় নাছিলে। ময়ো সৰু এটা কোম্পানীটো সোমাইছিলোঁ, তাক পইচা অসুবিধা হয় বুলি। সি আধাতে মোৰ কষ্টখিনি দেখিবই নাপালে আৰু সাৰ্থকটো। সেইকাৰণে CM ছাৰে যদি এবাৰ আহি মোক লগ কৰে, দেউতাকক যদি এটা সংস্থাপন দিব পাৰে, তাৰ আশাবোৰ পূৰণ কৰিবৰ কাৰণে, সেইটোৱে মই ধন্যবাদ জনাইছোঁ। আৰু কি ক'ম আৰু, যিমান হিয়া বোপাই কান্দিলেতো মই ঘূৰাই নাপাওঁ। গোটেই অসমবাসীয়ে যদি কান্দিব পাৰিছে, দুটা অপৰাধীক জানো মাৰিব নোৱাৰিব? পাৰিবই লাগিব। এইটো মোৰ আশা, প্ৰশাসনৰ ওপৰতো আশা, বিধায়ক ছাৰলৈও আশা, CM ছাৰলৈও আশা কৰিছোঁ। DP সিঙেও কেছটো ল'ব বুলি শুনি পাইছোঁ, ভাল লাগিছে। আনন্দ মিশ্ৰ ছাৰ একশ্যন অকল দেখালে নহ'ব, এতিয়া মোক দেখাই দিব লাগিব, সেইটো মোৰ আশা আৰু।